নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ৰিজনিঙৰ কিছুমান কুৱেশ্যন এনচাৰ যিহেতু আগন্তুক এক্সামবোৰত আহিবলগীয়া। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আগন্তুক দিনত আমি এনেধৰণৰ ভিডিঅ' দি থাকিম, সেয়েহে আমাৰ লগত সংযোগ হৈ থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। প্ৰথম কুৱেশ্যনটো, 6গৰাকী বন্ধু বান্ধৱীয়ে এখন টেবুলত মুখামুখিকৈ বহি আছে। দীপাই প্ৰকাশ আৰু পংকজৰ মাজত আছে। প্ৰীতিয়ে মুকেশ আৰু ললিতৰ মাজত আছে। প্ৰকাশ আৰু সুৰেশ সিজনে আনজনৰ বিপৰীত দিশত আছে। এইটো সুৰেশ নাছিলে, এইটো মুকেশ আছিলে। প্ৰিণ্টিং মিষ্টেক হ'ল। এতিয়া সুধিছে যে প্ৰকাশৰ সোঁফালে কোনে আছে। আমি এটা বৃত্ত আঁকি ল'ম। ইয়াত বহাম। প্ৰশ্নত কৈছে যে দীপাই প্ৰকাশ আৰু পংকজৰ মাজত আছে। ইয়াত যদি পংকজ আছে, ইয়াত প্ৰকাশ আছে আৰু ইয়াত দীপা আছে। নেক্সট কৈছে প্ৰীতিয়ে মুকেশ আৰু ললিতৰ মাজত আছে। প্ৰীতিয়ে মুকেশ আৰু ললিতৰ মাজত আছে। আকৌ আমি ইয়াৰ পৰা আৰম্ভ কৰিম। ইয়াত থাকিব মুকেশ, ইয়াত থাকিব প্ৰীতি আৰু ইয়াত থাকিব ললিত। প্ৰথম কুৱেশ্যনটো সুধিছে যে প্ৰকাশৰ সোঁফালে কোন আছে। প্ৰকাশৰ সোঁফালে কোন আছে? এজন প্ৰকাশ ইফালে মূৰ কৰি আছে। তেওঁৰ সোঁফালটো এইটো হ'ব আৰু বাওঁফালটো এইটো হ'ব। প্ৰশ্নত সোধা মতে সোঁফালত কোনে আছে তাকে সুধিছে, এইটো কাৰণে উত্তৰটো হ'ব প্ৰকাশৰ সোঁফালে কোনে আছে। ইয়াত কোনে আছে? ললিতে আছে। নিশ্চয় বুজি পালে, নুবুজিলে কমেণ্ট কৰিব। নেক্সট কৈছে যে পংকজৰ সোঁফালে কোন আছে। পংকজ কোন আছিলে? এইজন পংকজ আছিলে। পংকজৰ সোঁফালে কোনে আছে? পংকজে। নেক্সট সুধিছে পংকজৰ সোঁফালে কোন আছে। কোনজন পংকজ আছিলে? এইজন পংকজ। পংকজে এইফালে মূৰ কৰি আছে আৰু তেওঁৰ সোঁফালটো এইটো হ'ব আৰু বাওঁফালটো এইটো হ'ব। প্ৰশ্নত সুধিছে সোঁফালে কোনে আছে। তেওঁৰ সোঁফালে নিশ্চয় গম পায় কোনে আছে। দীপাই আছে। দীপা পংকজৰ সোঁফালে আছে। এইজন দীপা। নিশ্চয় গম পাইছে। নেক্সট সুধিছে মুকেশৰ দুই কাষত কোন কোন আছে। মুকেশৰ দুই কাষত কোন কোন আছে? কোনজন মুকেশ আছিলে? এইজন মুকেশ। তেওঁৰ দুই কাষত কোন কোন আছে? এজন আছিলে আমাৰ পংকজ আছিলে এজন, আৰু এজন আছিলে প্ৰীতি। উত্তৰটো কি হ'ব? প্ৰীতি পংকজ। অপশ্যন নম্বৰ 4 প্ৰীতি পংকজ। নেক্সট কুৱেশ্যন সুধিছে প্ৰীতিৰ বিপৰীত দিশত কোন বহি আছে। প্ৰীতি কোন আছিলে? প্ৰীতি এইজনী প্ৰীতি আছিলে। তেওঁৰ বিপৰীত দিশত, তাৰমানে যদি এইটো দক্ষিণ হয় এইটো উত্তৰ হ'ব লাগিব। বিপৰীত দিশত কৈছে, এইটো পূব, এইটো পশ্চিম। প্ৰীতিৰ বিপৰীত দিশত কোনে আছে? বিপৰীত দিশত আছে কোনে? দীপাই। প্ৰীতিৰ বিপৰীত দিশত আছে দীপা। নিশ্চয় বুজি পালে। যদি বুজি পোৱা নাই কমেণ্ট কৰিব। নেক্সট কুৱেশ্যন, যদি 2:3 সমানুপাত 5:x হয় তেন্তে xৰ মান কি হ'ব তাক সুধিছে। আমি এইবোৰ ভগ্নাংশত প্ৰকাশ কৰি ল'ম। 2:3 = 5:3
2x এতিয়া আমি ক্ৰছ সূত্ৰটো ব্যৱহাৰ কৰি আমি পালোঁ 2x ইকুৱেল 5 ইনটু 3 এতিয়া আকৌ আমি এইবোৰ সলভ কৰি পাম 2x ইকুৱেল 5 ইনটু 3 15 আকৌ এতিয়া যাব xক আমি আগত ৰাখিম আৰু 2ক পিছলৈ লৈ যাম তেতিয়া হ'ব কি 15 ডিভাইডেড 2 15ক 2ৰে ডিভাইড কৰিলে আমি পাম 7.5 ইয়াৰ উত্তৰ 7.5 অপশ্যন নম্বৰ ডিত আছে নেক্সট কুৱেশ্যন দিয়া আছে a অনুপাত b ইকুৱেল 2 অনুপাত 3 হয় b অনুপাত c ইকুৱেল 5 অনুপাত 1 হয় তেন্তে a অনুপাত b অনুপাত c অনুপাতৰ মান কি হ'ব তাক সুধিছে ইয়াত আমি a b ৰ মান বহাই ল'ম a ৰ মান 2 আৰু b ৰ মান 3 ঠিক তেনেধৰণে b c ৰ মানো বহাই ল'ম b ৰ মান 5 আৰু c ৰ মান 1 এতিয়া আমি ইয়াত লিখি ল'ম আকৌ 2 ডিভাইডেড 3 ইকুৱেল 5 ডিভাইডেড 1 সৰি উল্টাকৈ কৈ দিলোঁ এতিয়া আমি z উত্তৰটো ব্যৱহাৰ কৰিম ইংৰাজী আখৰ zটো এনেধৰণে লিখি ল'ম এতিয়া চাব 2 ইনটু 5 আৰু 5 ইনটু 3 আৰু 3 ইনটু 1 তেনেধৰণে কৰিব লাগিব এতিয়া আমি এইবোৰ সলভ কৰি পালোঁ 2 ইনটু 5 ইকুৱেল 10 হয় আৰু 5 ইনটু 3 ইকুৱেল 15 হয় আৰু 3 ইনটু 1 ইকুৱেল কিমান হয় 3 হ'ব এতিয়া আমি অপশ্যনটো পাই গ'লোঁ a b c ৰ মান পাই গ'লোঁ 10 অনুপাত 15 অনুপাত 3 অপশ্যন নম্বৰ c ইয়াৰ উত্তৰ নেক্সট কুৱেশ্যন সুধিছে যদি a অনুপাত b ইকুৱেল 2 অনুপাত 3 b অনুপাত c ইকুৱেল 4 অনুপাত 5 হয় তেন্তে a c ৰ মান কি হ'ব তাক সুধিছে আমি এইটো আগৰ ধৰণে কৰিব লাগিব z উত্তৰটো ব্যৱহাৰ কৰিব লাগিব ইয়াতো আমি লিখি ল'ম a অনুপাত b a ৰ মান কিমান আছিলে a ৰ মান 2 আৰু b ৰ মান 3 ঠিক তেনেধৰণে আকৌ b c ৰ মানো লিখি ল'ম আমি b ৰ মান কিমান হয় 4 আৰু c ৰ মান 5 এতিয়া আমি লিখি ল'ম 2 অনুপাত 3 আৰু নেক্সট কি আছিলে b c ৰ মান কি আছিলে b c ৰ মান 4 অনুপাত 5 ইয়াত আমি লিখি ল'ম 4 অনুপাত 5 এতিয়া আমি z উত্তৰটো ব্যৱহাৰ কৰিম আকৌ z উত্তৰটো ব্যৱহাৰ কৰি আমি পাম 2 ইনটু 4 ইকুৱেল 8 আৰু 4 ইনটু 3 ইকুৱেল 12 আৰু 3 ইনটু 5 ইকুৱেল 15 আমাক সুধিছে a c মানে আমাক উলিয়াব লাগিব আমি a c মান উলিয়াব লাগিব এইহে a টো হ'ল 8 b টো হ'ল 12 আৰু c টো হ'ল 15 তেনেহ'লে a c মান হ'ব 8 অনুপাত 15 নিশ্চয় বুজি পালে